Welcome back to my Anasarika YouTube channel. মই কোৱা আছো জানে নে মই কোৱাই নাই আপোনালোকে কেনেকৈ জানিব মই কালি ৰাতি 7টা বজাত আহিলো অৰুণাচল আৰু কিয় আহিছো জানে নে অৰুণাচলৰ পৰশুৰাম কুণ্ড দেখাবলৈ আহিছো মৌচম আপোনালোকো চাব বলক আমি ভিডিওটো আৰম্ভ কৰো নমস্কাৰ আজি আমি আপোনালোকক লৈ যাম অৰুণাচল প্ৰদেশৰ হিন্দুসকলৰ পৰশুৰাম কুণ্ড তো বলক আমি ভিডিওটো আৰম্ভ কৰো নামচাই ৱেটত সুন্দৰ পক্ষী পথাৰে গৈ থাকোঁতে খন্তেক ৰৈ চালো পাহাৰৰ মাজেৰে বৈ আহিছে নৈখন ঘূৰণীয়া শিলবোৰ কি ধুনীয়া পানীবোৰ কি সুন্দৰকৈ বৈ গৈছে কি মনোমোহা দৃশ্য এতিয়া আমি পাই গলো গন্তব্য স্থান আকৌ আমি এতিয়া পুনৰ যাত্ৰা আৰম্ভ কৰো হিমালয়ৰ বুকুৰে বৈ আহিছে ঢল ভাঙি লুইতখন পৰশুৰাম কুণ্ডৰ মূল মন্দিৰ ভাগলৈ যোৱাৰ আগতে দেখিলো নৈসিক দৃশ্য বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত বেদৰ বিহিত এতিয়া আমি আৰু আগলৈ গতি কৰিলো ধৰ্ম সংসাৰত হবে হৰি নামৰ লোৱা হবে নামতে চাওকচোন আপোনালোকে কি মনোমোহা দৃশ্য আপোনালোকো আহিব যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব শ্ৰৱণ কীৰ্তন কৰে হেন জানি যিটো জনে শ্ৰৱণ কীৰ্তন কৰে সেহিহে পৰম সাধুন নামেহে পাপ বিনাশন আমি এতিয়া মূল ঠাই পাই গ'লো সেই মন্দিৰ ভাগ আপোনালোকে চাই থাকিব জানিয়ে ৰাণমতি ভকতি কৰাৰতি জানিয়ে ৰাণমতি ভকতি কৰাৰতি নাহি আন ভকতি সমান ভকতি সাধিবে নমস্কাৰ আজিলৈ ইমানেই আপোনালোকক আৰু পিছলৈ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকক দেখাই থাকিম আজিলৈ বাই বাই